ছাত্ৰসকল নমস্কাৰ, মই শোভন পৰিয়াল আপোনালোকৰ মোৰ চেনেলখনলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমীয়া সাহিত্য সহনিকা দ্বিতীয় ভাগ দশম শ্ৰেণীৰ বাবে। এই কিতাপৰ আমি যে বৰগীত, এই বৰগীত এবাৰ পৰীক্ষাত আহিব বুলি আপোনালোকৰ তো বৰগীত পাঠটো এবাৰ পঢ়ি দিছোঁ। তাৰপিছত প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আলোচনা কৰিম। আপোনালোকে প্ৰশ্ন উত্তৰখিনি কাইণ্ডলি ভিডিঅ'টো ডাউনলোড নকৰি প্ৰশ্ন উত্তৰখিনিত স্ক্ৰীনশ্বট কৰি পেলাই ৰাখিব, তেতিয়া যাতে আপোনালোকে ধুনীয়াকৈ ফটোখিনি চাই লিখিব পাৰে। তেতিয়া নেটৰ প্ৰয়োজনো নহয় বা কোনো ভিডিঅ'টো প্লে হৈ থাকিলে লিখিবলৈ অসুবিধা হয়, স্ক্ৰীনশ্বট কৰি ৰাখিব। মই তেনেকৈ ধুনীয়াকৈ সময় দি দিম স্ক্ৰীনশ্বট কৰিবলৈ। তো আমি আহোঁ বৰগীত ৰাগ বসন্ত শ্ৰী শ্ৰী মাধৱদেৱ দ্বাৰা ৰচিত। ঢোং। হৰি হেৰৰে বাপ পখিলো চৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। পদ। খনক খনন্দ যোগী যাহাকো ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰে নিজ তুমিছে জীৱন। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো চৰণ তোমাৰ। কৃপা কৰা নাৰায়ণ চোৰ মোহ পাশ, কহয় মাধৱ হৰি দাসক দাস। তো পাঠটো বুজিলে হ'বলা ধুনীয়া। ইয়াত অলপ চেষ্টা কৰিলে বুজি পায়, ইয়াত অসুবিধা নাই। হিন্দী, আছামিজ আৰু নেৱাৰী ভাষা বুলি কয়, সেইবিলাক ভাষা মিক্স হৈ পেলাই ব্ৰজাৱলী ভাষাৰ সৃষ্টি হয়। সেই ব্ৰজাৱলী ভাষাত বৰগীতসমূহ সকলোখিনি বৰগীত ব্ৰজাৱলী ভাষাতে লিখা আছে। তো প্ৰশ্ন উত্তৰখিনি মই ধুনীয়াকৈ লিখি দিছোঁ। আপোনালোকৰ প্ৰশ্ন উত্তৰখিনি মই পঢ়ি শুনাই দিম। কিবা নুবুজিব পাৰে সেইকাৰণে পঢ়ি শুনাই দিম, নহ'লেতো ডাইৰেক্ট দেখাই দিলেও হৈ গ'লে হয়। আখৰকেইটা সকলো মানুহৰ একে নহয়, মই হাতে লিখা আখৰ আছে, গতিকে অলপ অসুবিধা হ'ব পাৰে, সেইকাৰণে মই পঢ়ি শুনাই দিছোঁ। বৰগীত। প্ৰথম প্ৰশ্ন লৈ লওঁ। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ জনাইছে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ জনাইছে। খনক খনন্দ যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? খনক খনন্দ আদি যোগীসকলে প্ৰভু শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কবিয়ে কৈছে। কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবিয়ে নিজকে সাংসাৰিক এইটো দন্তীয়া হয় দেই, সাংসাৰিক বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। স্ক্ৰীনশ্বট কৰি লওক। বৰগীত কোনে ৰচনা কৰা? বৰগীতটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। এইটো শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰিছিল, কিন্তু এই কবিতাটো কি অলপ গণ্ডগোল হ'ল। বৰগীত শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা মাত্ৰ নহয়, বৰগীত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে। আচলটো বৰগীত এইটো, কিন্তু আমাৰ কিতাপত মহাপুৰুষ মাধৱদেৱ আছে, গতিকে মাধৱদেৱ শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। মাধৱদেৱ হ'ব লাগে, বৰগীতটি মহাপুৰুষ শ্ৰী মাধৱদেৱে। দুবাৰ শ্ৰী দিলে আৰু ভাল লাগিব লিখিবলৈ। শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল বৰগীতটো। বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীত বসন্ত ৰাগত বন্ধা আছে। তো বৰগীতত মুঠ 11টা ৰাগ আছে বৰগীতৰ। তাৰে এই আমাৰ যিটো পাঠত দিছে সেই বৰগীতটো বসন্ত ৰাগত বন্ধা আছে। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে ভগৱান শ্ৰীকৃষ্ণক বান্ধৱ বুলি সম্বোধন কৰিছিল। এই ভগৱান শ্ৰীকৃষ্ণ বা শ্ৰীহৰি লিখিলেও হ'ব। মোহপাশ মানে কি? মোহপাশ মানে হ'ল এই সংসাৰৰ প্ৰতি থকা লোভ, আশা, আকাংক্ষাৰ বান্ধন। আচলতে মোহপাশ মানে হ'ল মায়াৰ বান্ধন বুলি কোৱা হয়। মোহপাশ মানে হ'ল মায়াৰ বান্ধন। বৰগীতৰ মূল ভাৱ লিখা। বৰগীতৰ মূল ভাৱটো মই মোৰ হিচাপত লিখিছোঁ, আপোনালোকে নিজৰ হিচাপত লিখিব পাৰে। এইটো মূল ভাৱ বস্তুটো সকলোৰে একে নহ'বও পাৰে। আপোনালোকে বিভিন্ন কিতাপ নোট চাইছে হ'বলা, গতিকে সকলোখিনি নিমিলিব।
এইটো মোৰ হিচাপত মই লিখিছোঁ। আপোনালোকে ইয়াত সাহিত্যৰ তল ওপৰ কৰিব পাৰে। এটা কথা কৈ দিওঁ আপোনালোকক যে সাহিত্য বোলা বস্তুটো কেতিয়াও শেষ নহয়, মানে সাহিত্য কেতিয়াও শেষ নহয়, আৰু সাহিত্য ওলাই থাকিব, আৰু সাহিত্য ওলাই থাকিব। মই যিটো ভাষাত যিটো হিচাপত লিখিছোঁ ইয়াৰ সাহিত্য বহুতখিনি কমি হৈ থাকে, মানে শ্বৰ্ট হৈ থাকে। আপোনালোকে আৰু সাহিত্য এড কৰিব পাৰে ইয়াত। গতিকে এইটো মই এটা এনচাৰে লিখি দিছোঁ। আপোনালোকে ইয়াত সাহিত্য লগাই পেলাই তল ওপৰ শব্দখিনি ইফাল সিফাল কৰিব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতবোৰক বৰগীত বুলি কোৱা হয়। উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশমূলক, স্তুতিমূলক মানে প্ৰাৰ্থনা কৰা, উপদেশমূলক বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু এইটো শাস্ত্ৰীয় দৃষ্টীয় হয়, এইটো শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। আধ্যাত্মিক এইটো হুঁচৰিকাৰ হয় দেই, দীৰ্ঘকাৰ পটকে আহি গ'ল কাৰণে এইটো কাটি দিছিলোঁ। মাধৱদেৱৰ ভণিতা থকা মুঠ 157টা বৰগীত পোৱা যায়। বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখিত আৰু ইয়াৰ 11টা ৰাগ আছে। আমাৰ পাঠ্যপুথি প্ৰদত্ত বৰগীতৰ ৰাগ বসন্ত। এই গীতটি মহাপুৰুষ শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত। এইটো কাটাখিনি ইগন'ৰ কৰিব। ব্ৰহ্মা, শিৱ, এইটো ব্ৰেকেটত হৰ লিখিছোঁ, শিৱৰ জেগাতে হৰ লিখিব পাৰি, আদি দেৱতাসকলৰো পিতৃস্বৰূপ আৰু বিভিন্ন এইটো খনক খনন্দ যোগীসকলৰো লিখিব পাৰি বিভিন্নৰ জেগাত, সেইকাৰণে খনক খনন্দ ব্ৰেকেটত লিখি দিছোঁ। আৰু বিভিন্ন যোগীসকলেও যাক কঠোৰ ধ্যান তপস্যাৰ জৰিয়তেও বিচাৰি নাপায়, তেনে প্ৰভু শ্ৰীহৰিৰ, এইটো ওপৰত আছে, শ্ৰীহৰিৰ চৰণত পৰি যোৱাৰ কথা মহাপুৰুষজনাই কৈছে। হৰিৰ মহিমাৰ গুণগান কৰি মহাপুৰুষে কৈছে যে খনক খনন্দৰ দৰে সিদ্ধ যোগীয়েও যাৰ মহিমা বুজিব নোৱাৰিছিল, কোনো নিগম শাস্ত্ৰই যাৰ মহিমা বিচাৰি নাপায়, সহস্ৰ মুখ থকা শেষ, এইটো শেষটো মানে নাগ এটা হয়, নাগৰ কথা কৈছে, সাপ এটা, শেষ নাগেও যাৰ গুণানুকীৰ্তন কৰি উৰ পেলাব নোৱাৰে, তেনে তেজস্বী পৰমেশ্বৰ হৰিক এই সাংসাৰিক মায়াৰ বান্ধনত থকা অধম মূৰ্খই কেনেকৈ বুজিব পাৰিব। শ্ৰী শ্ৰী মাধৱদেৱে কৈছে তেওঁ সাংসাৰিক বিষয় বিকলত আতুৰ হৈছে আৰু তেওঁক এই সংসাৰৰ জালৰ পৰা উদ্ধাৰ কৰি কৃপা কৰে যেন। শ্ৰীহৰিৰ চৰণকমলত আশ্ৰয় বিচাৰি মহাপুৰুষে কৈছে যে ভকতৰ জীৱনস্বৰূপ মোক কৃপা কৰি এই ছয় ৰিপু কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য আদিৰ পৰা উদ্ধাৰ কৰি আপোনাৰ দাসৰূপে শৰণত স্থান দিয়ক। এই মহাপুৰুষজনাই নিজে কৈছে, এইটো ডাইৰেক্ট স্পীচত লিখি দিছোঁ। কৈছে যে এইটো ডাইৰেক্ট স্পীচত আপোনালোকে উদ্ধকমা দিব পাৰিব। ছয় ৰিপু কাম, ক্ৰোধ, লোভ, মোহ বা এই ছয় ৰিপুৰ পৰা উদ্ধাৰ কৰি আপোনাৰ দাসৰূপে স্থান দিয়ক। এইটো ছয় ৰিপু যদি নাম লিখিবলৈ কিবা খেলিমেলি লাগিছে আপোনালোকে এইটো নিলিখিবও পাৰে। এইখিনি মই লিখি দিছোঁ, এইটো ভালৰ কাৰণে লিখি দিছোঁ, জানিলে ভাল, লিখিলে ভাল। যিজনে পৰীক্ষাত নম্বৰ দিব তেওঁ চাই পেলাওঁ এইটো ৰিপুটোও জানে বুলি অলপ বেছিকৈ নম্বৰ দিব পাৰে, গতিকে এইটো কাৰণে লিখি দিছোঁ। নেক্সট কুৱেশ্যন, বৰগীত ৰচকৰ চমু পৰিচয় দিয়া। পেজ নম্বৰ 2 ফ্ৰম শ্ৰী শ্ৰী মাধৱদেৱটো কৰা হৈছে, এইটো লিখিলেই হ'ল। পেজ নম্বৰ 2 আমি কিতাপত চাওঁ, পেজ নম্বৰ 2 ইয়াত আছেই। ইয়াৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত 1489 চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণকুচি ইয়াৰ এইখিনি লিখি পেলাই গোটেইখিনি কৰা হৈছে। এই যে তলত আছে সেইখিনি লিখিব লাগিব, গোটেইখিনি সেইখিনি লিখিব লাগিব। আপোনালোকে ইয়াত যদি ভাবে যে এইটো নিলিখিলেও হ'ব, তাত ছুটি কৰিব পাৰিব। নেক্সট আছে ব্যাখ্যা কৰা।
সহস্ৰ বায়নে যাৰ নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। এই গীত ফাঁকি দিয়া আছে, বৰগীত ফাঁকি। ইয়াৰ ব্যাখ্যা কৰিব লাগিব। আমি ব্যাখ্যা এনেকৈ কৰিব পাৰোঁ। উপৰোক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ পৰা লোৱা হৈছে। যিকোনো ব্যাখ্যা এইটো পাঠৰ পৰা আহিলে এইখিনি বস্তু একে, সকলোৰে একে বুলি ইয়াত সেইকাৰণে লিখি দিছোঁ। এইখিনি বস্তু সকলোৰে একে, যিকোনো ব্যাখ্যা আহিলে এইটো প্ৰথমটো একেই। এতিয়া সন্দৰ্ভটো লিখিব লাগিব, সেইটো আমি প্ৰসংগটো লিখিলোঁ। হৰি মহিমা ব্যাখ্যা কৰাৰ সন্দৰ্ভত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে উক্ত বৰগীত ফাঁকিৰ ব্যৱহাৰ কৰিছে বা ৰচনা কৰিছে। নেক্সট পেৰাগ্ৰাফ। এই সমস্ত জগত শ্ৰীহৰিৰ সৃষ্টি। হৰিৰ কৃপাত ব্ৰহ্মাই সংসাৰ সৃষ্টি কৰিছিল। সমস্ত ব্ৰহ্মাণ্ডৰ পালনকৰ্তা ভগৱান শ্ৰীহৰি। তেওঁৰ গুণানুকীৰ্তন ও বন্দনা কৰি কোনেও শেষ কৰিব নোৱাৰে। তেওঁ বৰ্ণনাতীত। শ্ৰীহৰিৰ আসনস্বৰূপ শেষ নাগৰ হাজাৰ বা সহস্ৰ মুখেৰে বৰ্ণনা কৰিলেও শ্ৰীহৰিৰ গুণাগুণৰ মহিমা বা যশৰ সীমা চুব নোৱাৰে। তেনেহেন মহাপ্ৰতাপী দেৱৰো দেৱ শ্ৰীহৰিৰ বৰ্ণনা মানৱৰূপী মাধৱদেৱে কৰিব কেনেকৈ পাৰিব। সেয়েহে এই মানৱৰ পৰা হ'ব পৰা পাপ আদিৰ পৰা পৰিত্ৰাণ কৰিবৰ বাবে মহাপুৰুষজনাই বা পৰিত্ৰাণ পাবৰ বাবে, এইটো পাবৰ লিখিলে অলপ শুৱনি লাগিব, পতাকাৰে পা ৱৰ, পাবৰ বাবে মহাপুৰুষজনাই ভগৱানৰ স্তুতি কৰিছে। সাংসাৰিক মায়ামোহৰ বান্ধত বন্দী হৈ থকা মাধৱদেৱক ভগৱানে যাতে এক অধম ভক্ত জ্ঞান কৰি নিজৰ শ্ৰীচৰণত স্থান দিয়ে যেন, এই বুলি শ্ৰী মাধৱদেৱে শ্ৰীহৰি ভগৱন্তক বন্দনা কৰিছে। ব্যাখ্যাটো ইমানেই। নেক্সট ব্যাখ্যা আছে খ নম্বৰ। আতুৰ ভৈলো হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। এই ব্যাখ্যাটো আমি চাম। এই প্ৰথমটো যিটো ভাগ এইটো আছিলে, মই আগতে কৈছিলোঁ, এইটো আগৰ দৰে একেই হ'ব প্ৰথম পেৰাগ্ৰাফটো। নেক্সট পেৰাগ্ৰাফটোৰ পৰা এইখিনি চাম আমি। গীতিকাৰ শ্ৰী মাধৱদেৱে ভগৱানৰ একান্ত ভক্তিৰ বাবে এই সাংসাৰিক মায়ামোহৰ বান্ধোন ছিঙি কেৱল ভগৱানৰ শ্ৰীচৰণত নিজকে অৰ্পিত, এইটো অ-প-কাৰ ওপৰতে ৰেফকাৰ আছে দেই, অৰ্পিত কৰাৰ মানসেৰে উক্ত বৰগীত ফাঁকিৰ ৰচনা কৰিছে। মহাপুৰুষ জনাৰ মতে এই সংসাৰখন এক মায়াৰ জাল। যিয়ে এই সংসাৰলৈ আহে তেওঁৱেই সাংসাৰিক মায়াৰ বান্ধোনত বন্দী হয়। ধন জন আৰু যৌৱনৰ মায়াত বন্দী হৈ মানুহে এই পৃথিৱীত, এইটো মানুহে এবাৰ লিখিছিলোঁ, সত্যৰ পৰা বিচলিত হয়। তেওঁলোকে ক্ষন্তেকীয়া সুখক জীৱনৰ একমাত্ৰ সত্য বুলি ভুল কৰে। অৱশেষত যেতিয়া পুনৰ দুখ কষ্টত পৰে তেতিয়া আকৌ পৰম সত্য উপলব্ধি কৰে আৰু এই মায়াময় পৃথিৱীৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানক বন্দনা কৰে। মহাপুৰুষজনাই এই বৰগীত ফাঁকিৰ দ্বাৰা জনগণক আচল সত্য আৰু কৰণীয়ৰ জ্ঞান দিব বিচাৰিছে। মানে কৰণীয় মানে যিটো কাম কৰিব লগা কাম কৰণীয়। বিচাৰিছে যে এই মোহময় সংসাৰখনৰ দুখ যন্ত্ৰণাৰ পৰা ৰক্ষা পাবৰ বাবে একমাত্ৰ উপায় আছে ভগৱানৰ চৰণত নিজকে সমৰ্পিত কৰা। নেক্সট আমি চাওঁ গ নম্বৰ। তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের তুমি সে জীৱন। এইটো যে কৈছিলোঁ আগৰ দৰে একে থাকিব। ফাৰ্ষ্ট পেৰাগ্ৰাফ ব্যাখ্যাৰ। ভগৱানৰ ভক্তিত ভকতৰ শক্তি বুজাবৰ বাবে আৰু কেৱল ভগৱানৰ চৰণতহে মুক্তিৰ দুৱাৰ আছে তাক ব্যক্ত কৰিবলৈ মহাপুৰুষ শ্ৰী মাধৱদেৱে উদ্ধৃত বৰগীত ফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যাটো আগত আছে, আগত কোনখিনিত আছে মই দেখাই দিছোঁ। আগত যে মই ইয়াত দেখাইছিলোঁ আপোনালোকৰ এইটো মূল ভাৱনা কিবা লিখাইছিলোঁ,
বৰগীতৰ মূল ভাৱ লিখা বৰগীতৰ মূল ভাৱ লিখাৰ এই যে হৰিৰ মহিমাৰ গুণগান এই হৰিৰ মহিমাৰ গুণগানৰ পৰা একেই আছে সকলোখিনি একে আছে ইয়াত চাই ল'ব পাৰিব এই হৰিৰ মহিমা ইয়াৰ পৰা মই ব্যাখ্যা বুলি ইয়াত লিখি দিছোঁ আগতে আপোনালোকে লক্ষ্য কৰিছিলে বোলা ইয়াত ব্যাখ্যা বুলি লিখি দিছোঁ হৰিৰ মহিমাৰ গুণগান যিটো মূল ভাৱত আছে মানে হৰিৰ মহিমাৰ গুণগান কৰি মহাপুৰুষে কৈছে যে খনক খনন্দৰ দৰে সিদ্ধ যোগীও যাৰ মহিমা বুজিব নোৱাৰিছিল এইখিনি গোটেই ইয়ালৈকে এক পেৰাগ্ৰাফ মানে মূল ভাৱৰ যিটো লাষ্ট পেৰাগ্ৰাফ আছিলে সেই লাষ্ট পেৰাগ্ৰাফটো সেইটোৰ ব্যাখ্যাৰ একে হ'ব একে কিয় ইয়াত এইখিনিয়ে দাগ দিছোঁ কি কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে অলপ বুজাত অলপ অসুবিধা হয় মুখস্থ কৰে তো মুখস্থ কৰিলে কি আছে যদি একেটাই মূল ভাৱ যদি মুখস্থ কৰি দিছে তেতিয়াহ'লে ব্যাখ্যাটো এই মূল ভাৱৰ পৰাই ধুনীয়াকৈ সোমাই দিব পাৰিব সেইকাৰণে এইটো ইয়াৰ পৰা দিছোঁ নেক্সট আছে 5 নম্বৰ খনক খনন্দ যোগী যাহাকো ধ্যায় সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য লিখা মানে কথাষাৰৰ তাৎপৰ্য লিখা উপৰোক্ত শ্লোক অথবা বৰগীত ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা লোৱা হৈছে এই সমস্ত সংসাৰৰ সৃষ্টি পালন আৰু সংহাৰ সকলো ভগৱানৰ হাতত তেনে পৰম পিতা পৰমেশ্বৰ ভগৱান এইটো ভগৱানৰ লিখিলেও হ'ব শ্ৰীহৰিৰ লিখিলেও ভগৱান শ্ৰীহৰিৰ লিখিলেও হ'ব বা ভগৱানৰ লিখিলেও ভুল নহ'ব ভগৱানৰ মহিমা বৰ্ণনাৰ কালত মহাপুৰুষজনাই এইদৰে গীত ৰচনা কৰি সমাজক সজাগ কৰিবলৈ চেষ্টা কৰিছিল মহাপুৰুষজনাই অৱতাৰণা কৰা বৰগীত ফাঁকিৰ তাৎপৰ্য যথেষ্ট গুৰুত্বপূৰ্ণ তেওঁ কৈছে যে মহান মহান ঋষি মুনি তথা অন্যান্য জ্ঞানী পুৰুষসকলেও যাৰ ধ্যান কৰে বা যাক মানি চলে তথাপিও তেওঁৰ মহিমা বুজিবলৈ সক্ষম নহয় তেনে প্ৰভুক আমাৰ দৰে অধম নৰমনিষে ভক্তিৰ বাহিৰে অন্য প্ৰকাৰে আপোন কৰিব নোৱাৰোঁ বা আপোন কৰি ল'ব নোৱাৰোঁ খনক খনন্দ আদি ঋষিয়ে যাৰ ধ্যান কৰে আৰু যাৰ মহিমা কোনো ধৰণৰ নিগম শাস্ত্ৰই আজিলৈকে বুজিব নোৱাৰিলে তেনে প্ৰভুৰ চৰণত ধৰি নিজক তেওঁৰ ভক্তি মাৰ্গৰ পৰা বিচলিত নকৰাবলৈ কাতৰ আহ্বান জনাইছে বা অনুৰোধ জনাইছে নকৰাবলৈ মহাপুৰুষজনাই মিনতি কৰিছে আমি সাধাৰণ পুৰুষেও তেনে মহাপুৰুষক অনুসৰণ কৰা উচিত এইটো তাৎপৰ্য আছিলে বৰগীতৰ 4টা লক্ষণ 4 নম্বৰটো পেজ নম্বৰ 3 কিতাপত ধুনীয়াকৈ লিখা আছে বৰগীতৰ 4টা লক্ষণ ইয়াৰে পৰা লিখিলে আপোনালোকৰ সুবিধা হ'ব কিতাপত আছে বৰগীতৰ লক্ষণ পেজ নম্বৰ 3 এইখিনি লিখা আছে এইখিনি আপোনালোকে লিখিলে হৈ যাব নেক্সট আছে আধুনিক ৰূপত লিখা নাপাবন্ত নাপায় কেনে কিয় ভৈলুহু হলু তুমিছে তুমিয়েই জনৰ কহয় কয় ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ ইয়াত কিতাপৰ পেজ নম্বৰ 3 আছে মই ইয়াত তথাপিও 8টা দি দিছোঁ যাতে সুবিধা হয় 1 নম্বৰ বৈশিষ্ট্য এইটো লিখিলে হ'ব ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী ভোজপুৰী নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে ব্ৰজাৱলী ভাষাটো এহাতে এইটো বেলেগ দেই ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ তো এইটো বস্তুক আমি দুটা লিখিব পাৰোঁ কাৰণ আমি পইণ্ট ৱাইজত লিখিম না পৰীক্ষাত বৈশিষ্ট্যখিনি তো আমি কি কৰিব পাৰোঁ ব্ৰজাৱলী ভাষাৰ স্বৰধ্বনিৰ অধিক প্ৰয়োগ কৰা হয় ব্ৰজাৱলী ভাষাত স্বৰধ্বনিৰ অধিক প্ৰয়োগ কৰা হয় ব্ৰজাৱলী ভাষা শ্ৰুতিমধুৰ বিভিন্ন পইণ্টত লিখিব পাৰোঁ ব্ৰজাৱলী ভাষাটো শক্তিশালী ভাষা ব্ৰজাৱলী ভাষা বিভিন্ন ভাষাৰ সংমিশ্ৰণেৰে সৃষ্টি হোৱা এটা ভাষা ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা বা ব্ৰজাৱলী ভাষাত বৰগীতসমূহ ৰচনা কৰা হৈছে বা বৰগীতসমূহ ব্ৰজাৱলী ভাষাতে ৰচনা কৰা হৈছে এনেদৰে আমি বৈশিষ্ট্য লিখিব পাৰোঁ যিমানটা বৈশিষ্ট্য লিখিবলৈ আহে সিমানটা আমি বৈশিষ্ট্য লিখিব পাৰোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ আৰু যদি ভাবে যে আৰু নেক্সট ভিডিঅ' বনাব লাগে কমেণ্ট কৰি জনাব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ ক্লাছ 10 আছামিজ যিটো প্ৰথম ভিডিঅ' হয়
নেক্সট যদি আপোনালোকে ভাল পায় তেনেহ'লে মই ভিডিঅ' বনাম আৰু আপোনালোকে কমেণ্ট কৰি যদি জনায় বা ভিডিঅ'টো লাইক কৰে তেতিয়া মই জানিম ভিডিঅ'টো ঠিকেই হৈছে আৰু বনাব লাগিব গতিকে কোনটো পাঠৰ এতিয়া ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব শেষলৈকে চোৱাৰ বাবে ধন্যবাদ নমস্কাৰ